নমস্কাৰ। আজি আন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁহি। আজি হৈছে আপোনালোকৰ 17 ছেপ্টেম্বৰ 2023 আৰু যিহেতু আপোনালোকে গম পাইছে যে আজিৰ দিনটোত অমৃত বৃক্ষ অভিযান নামৰ এটা অনুষ্ঠান আয়োজন কৰা হৈছে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত। আৰু যিহেতু আজিৰ দিনটোতে আচলতে সকলোৱে আজি গছপুলি ৰুব লাগিব। ঠিক আছে, গছপুলি ৰুব লাগিব যাতে সকলো ৰুব পাৰিব। যেনেকৈ ধৰক আপোনাৰ আশাকৰ্মী হওক বা গোটৰ মেম্বাৰে হওক বা যিকোনো মই বা আপুনিও আজি গছপুলিটো ৰুব পাৰে। এটা ৰেকৰ্ড কৰা হৈছে 3 লাখ যিটো গছ হয়, 3 লাখ গছ একেলগে ৰোপণ কৰা ৰেকৰ্ড কৰা হৈছে। আজি প্ৰত্যেকে নিজৰ ঘৰে ঘৰে নিজৰ অমৃত বৃক্ষ আন্দোলনৰ অংশগ্ৰহণ কৰিব পাৰিব আচলতে। আৰু এইটো খুব এটা ভাল পদক্ষেপ লৈছে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ অসম চৰকাৰখনে খুব এটা ডাঙৰ সিদ্ধান্ত লৈছে যে গছপুলি প্ৰত্যেকে ৰুব লাগে আচলতে। আৰু আজিও মই আচলতে ঘৰত ৰুলোঁ, কেনেকৈ গছপুলি ৰুলোঁ সকলোৱে চাওকচোন বাৰু ভিডিঅ'টো। আৰু ধন্যবাদ। এবাৰ ভিডিঅ'টো চাওক, শেষলৈকে চাই থাকিব। আচলতে যিহেতু গছপুলি ৰোৱাৰ দিন, আজিও আমাৰ ঘৰলৈ ঘৰৰ পাছফালেদি গৈ আছোঁ। যিটো ঘৰৰ পাছফালে ৰুব লাগিব গছ কেইজোপা। ইতিমধ্যে আমাৰ মা বা দেউতাহঁতে গৈ আছে গছপুলি ৰুবৰ কাৰণে। মই পিছফালে গৈ আছোঁ গছপুলি ৰুবৰ কাৰণে। আৰু ইতিমধ্যে আপোনালোকে চাই থাকক। আৰু এখন দেখা হৈছে আমাৰ যিটো টি গাৰ্ডেন হয়, পিছফালে টি গাৰ্ডেনখন গোটেইখিনি মই আপোনালোকৰ ভিডিঅ'ৰ জৰিয়তে দেখাবলৈ গৈ আছোঁ। চাই থাকক কেনেকৈ গছপুলি ৰোৱা হয়। আচলতে আমিও অমৃত বৃক্ষ আন্দোলনৰ যিটো অনুষ্ঠান আয়োজন কৰিছে অসম চৰকাৰে, আমি অংশগ্ৰহণ কৰিছোঁ। আজি খুব ৰাতিপুৱাই ওলালোঁ গছপুলি ৰুবৰ কাৰণে। এখন আমাৰ সুন্দৰ বাগান হয়, ঘৰৰ বাগানখন আপোনালোকে দেখা পাই আছে। আৰু কেনেকুৱা লাগিছে জনাবচোন বাৰু বাগানখন। আৰু লাহে লাহে মই গৈ আছোঁ, লগতে আপোনালোকক বাগানখনো দেখুৱাই দি আছোঁ। দেখা পাইছে আমাৰ ঘৰৰ মাহঁতে গছপুলি ৰুই আছে, তেওঁলোকে ফটোশ্বুট কৰি আছে। ইতিমধ্যে ফটোশ্বুট কৰি আছে। যিটো ফটো গোটৰ মেম্বাৰবিলাকে আচলতে ফটো দিব লাগে গ্ৰুপত। আৰু সেই উদ্দেশ্যে আমাৰ মাহঁতে আচলতে ফটো মাৰি আছে, নবৌৱে ফটো তুলি আছে, মাহঁতে ফটো গছপুলি ৰুই আছে। লগতে মই দেখা পাইছোঁ, ময়ো অলপ প'ষ্ট দিলোঁ ফটোৰ কাৰণে। আৰু ময়ো আচলতে এই ফটো দুকপি দিব লাগিব। অমৃত বৃক্ষ আন্দোলনৰ যিটো এপ হয় তাত দিব লাগিব। আৰু অলপ মই ভিডিঅ'টো কৰিলোঁ তাৰ কাৰণে। আৰু ফটো এয়া দেখা পাইছে ধুনীয়াকৈ গছপুলি ৰোৱা হৈ গ'ল। সাঁচি গছ ৰুইছোঁ 2টা পুলি। আৰু এইটো এটা পুলি দেখা পাইছে, 2টা পুলি ৰোৱা হৈছে সাঁচি গছৰ পুলি। আৰু দেখা পাইছে এয়া নবৌৱে ৰুই আছে বা দেউতাই হেল্প কৰি দি আছে, যে এছিষ্টেণ্ট হয় তেওঁলোকে। দেউতাই হেল্প কৰিছে আৰু নবৌৱে ইতিমধ্যে চাফ চিকুণ কৰি আছে। আচলতে এইটো উদ্দেশ্য হয় যে গছপুলি ৰুলে নহ'ব, চাফ চিকুণো কৰিব লাগিব। চাফ চিকুণ কৰা মেণ্ডেটৰী হয়। প্ৰথমতে আমি গছপুলিকেইটা চাফ চিকুণ কৰি ল'লোঁ। বাকী যিখিনি গছ আছে আচলতে সেইখিনি চাফ চিকুণ কৰি লৈছোঁ গছপুলিকেইটা। ঠিক আছে। প্ৰত্যেকে মনত ৰাখিব যে আজিৰ যিটো গছপুলিৰ অভিযান হয়, এই গছপুলি কেৱল যে আজি ৰুব লাগে এনে নহয়। আমাৰ যিখিনি বায়ু প্ৰদূষণ হৈছে, পাহাৰখিনি কাটি গছ বন কাটি পেলাই আমাৰ যিখিনি ইণ্ডাষ্ট্ৰী হওক বা ঘৰ বনোৱা হৈছে, সেই উদ্দেশ্যে এটা বায়ু প্ৰদূষণ খুবেই বেছি হৈছে। ফলত আমাৰ নানান ৰোগৰ বেমাৰ সৃষ্টি হৈছে। সেইকাৰণে আজিৰ দিনটো বুলি নহয়, প্ৰত্যেক গছপুলি ৰোৱাটো আচলতে মেণ্ডেটৰী হয়। আচলতে এটা কৰ্তব্য বুলি ধৰি ল'ব। আমি সকলোৱে গছপুলি ৰুব লাগে। আৰু ৰোৱাৰ পাছত আমি এনেদৰে চাফ চিকুণটো কৰিব লাগে। ঠিক আছে। আৰু দেখা পাইছে ইয়াৰ যিটো নবৌৱে প'ষ্ট দিছে, মায়ে আপোনাৰ ফটোখন মাৰি আছে। আৰু ময়ো অলপ দেখাই দি আছোঁ আপোনালোকক কেনেকৈ ফটো মাৰিছে চাওক। তেওঁলোকে গোটৰ সদস্য হয়, গোটৰ সদস্যসকলে ফটোখন দিব লাগে। সেইকাৰণে অলপ প'ষ্ট দিছে আৰু ময়ো অলপ প'ষ্ট দি দিছোঁ। দেখা পাইছোঁ খুব এটা সুন্দৰ পৰিৱেশ। লগতে মই জলকীয়া কিছুমান ৰুইছিলোঁ। জলকীয়া ৰোৱাৰ পাছত কি হৈছে, এই গছপুলিবিলাক অলপ মৰি গৈছে। আপোনালোকে জনাবচোন বাৰু গছপুলি কিয় মৰিছে। আৰু জলকীয়াবিলাক অলপ মেমেৰি ধৰিছে আচলতে, আৰু পাতবিলাকো মৰি গৈছে। আৰু লগতে আমাৰ মিছেছ হয়, তেওঁলোকে মিছেছ কি হয় আচলতে কিটচেনত প্ৰায় ব্যস্ত হৈ আছে। আৰু গছপুলিটো ৰুব লাগে। এইফালে ভাত বনাই আছোঁ, এইফালে আমাৰ বেবী আছে, গছপুলিটো ৰুব লাগে। আৰু দেৰি হৈছে। মই তেখেতকো লৈ গ'লোঁ, তেখেতে ফটোৰ কাৰণে প'জ দিছে। পিছফালে পালেগৈ গছপুলি ৰুই আছে ইতিমধ্যে। আৰু এটা আনি ইতিমধ্যে গছপুলি ৰুব। এই গছটো হৈছে আম গছ। আম গছৰ কাৰণে ফটো দিছে। চ' আজিৰ ভিডিঅ' এইটোৱে আছিল।